Hey guys, আজি মোৰ ভণ্টি ইন্তেজাৰ বাৰ্থডে হয় তো আমি দুপৰীয়া গৈ আছো বাৰ্থডে খাবলৈ। তো গাইজ দুপৰীয়া দাওয়াত দিছে আৰু দুপৰীয়াই খুৱাব আৰু বাৰ্থডে তো গৈ আছো আমি। তো এয়া নোমানৰ মনটো ইমান ভাল নহয় তথাপি আৰু বিচৰা। তো গাইজ কোনোবা ভাবিব পাৰে নে এনেকুৱা ৰ'দত হঠাৎকে বৰষুণ দিব পাৰে নে, তো এনেকুৱা ৰ'দত ওলাইছো যাবলৈ। চাব পাৰিছে বহুত ৰ'দ, চাবই পাৰে নাই মই ইমান ৰ'দ। তো গৈ আছো। তো চাওকচোন ঘৰ পামেই আৰু 3-4মান ঘৰ পাৰ হ'লে আমাৰ ঘৰ পামেই, তেতিয়া এনেকুৱা বৰষুণ আহি গৈছে হঠাৎকে। মই এটা দোকানৰ বাৰান্দাত ৰখি আছোঁ, এইদৰে নোমানক এটা ঘৰত ভিতৰত দি থৈ আহিছোঁ কাৰণ ইয়াত চিটিকনি আহি আছে বৰষুণৰ, সি তিতি যাব সেইকাৰণে। তো এতিয়া ঘৰ পালোঁ, এইটো মোৰ মাৰ ঘৰৰ সন্মুখতে ইন্তেজাৰৰ ঘৰ। তো নোমানক একে পূৰা উৰণাৰ ভিতৰত ভৰাই লৈছোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ ইন্তেজাৰৰ ঘৰত, একে সন্মুখৰ ঘৰটোৱে আৰু। খানা চলি আছে ঘৰত থাকিলে যদি বৰষুণ দিলে যদি নাহিলেও হয়। বুটু দোকান পাইছো, এইখিনিত বৰষুণ হঠাৎকে ৰ'দ আৰু বৰষুণ থৈছো। তো ইয়াত এতিয়া ৰেড কালাৰ টপ পিন্ধি আছে, এইযোৰ হৈছে ইন্তেজা, তাৰে বাৰ্থডে। হে গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল নাফিছা ব্লগছত আপোনালোকক স্বাগতম কৰিলোঁ। তো গাইজ আপোনালোক কেনে আছে, মই আশা কৰোঁ আপোনালোক ভালেই আছে। তো আজি এতিয়া বাজিছে 11টা আৰু নোমানক তাৰ মালিচ কৰা মানুহজনী গা পা ধুৱাই থৈ গ'ল। এতিয়া নোমান শুই আছে। মালিচ কৰা মানুহজনীক এৰি দিছিলোঁ, কিন্তু এতিয়া আকৌ তেওঁ আহি কৈছে মই যি হিচাপত মানে কৰাম তেনেকৈ কৰিব। আগতে মানে ক্ষতি হয় সেইখিনিও মানে তেওঁ ক্ষতিখিনিও লৈ লয়। এতিয়া মানে মই কৈছোঁ, তো এতিয়া নোমান শুই আছে আৰু এতিয়াই উঠি যাব, বেছি সময় নুশুৱে আজিকালি, বেছিতকৈ যে 10 মিনিটমান শুৱে আৰু উঠি যায়, মোক বহুত জ্বলায়। তো চাওক নোমান কেনেকৈ শুই আছে, চাওক আমাৰ ডনটো কেনেকৈ শুই আছে, মাথাটো বেকা কৰি শুব আৰু তাৰ কাৰণে এতিয়া চাওক পকাতে মানে কাৰ্পেট পাৰি দিয়া হৈছে, কাৰণ সি বিচনাৰ পৰা আজিকালি বিচনাত ভয় হৈছে, সি আগলৈ আহি যায়, ভয় লাগে কেতিয়া পৰি যায়, ইমান ওখ আৰু ইয়াৰ পৰা পৰিলেতো তাৰ মাথাত বহুত দুখ পাব। সেইকাৰণে তলতে এইদৰে তাক বিচনা কৰি দিছোঁ, ইয়াতে খেলিব, মই ৰান্ধিম। মানে ইয়াত তলত থাকিলে মানে মোৰ ভয় নাই, ৰন্ধাৰ টাইমত ইয়াৰ পৰাতো আৰু পৰিব নোৱাৰে, সেইকাৰণে এইদৰে কাৰ্পেট দি খেলনা চেলনা চাৰিওফালে বালিচ দি দিছোঁ, কাৰণ টাইলছত যায়গৈ বাৰে বাৰে। আৰু এতিয়া চাওক এইটো আমাৰ গছৰে অমিতা হয়, পকিছে, সেইদৰে এতিয়া 11টাত খাম আৰু এতিয়া মই হাজবেণ্ডক দি আছোঁ। লোৱা তোমাৰি খাই চোৱা মিঠা নে নাই, তুমি লোৱা এটা খালি মিঠা নে? মিঠা আছে, বহুত মিঠা, আমাৰ গছৰ হয়, প্ৰথম অমিতা লাগিছে আৰু মিঠা, বহুত মিঠা। মোৰ মানে খাব পাৰিবতো ন, ইমান পকা নহয়, মই টুকুৰা হাতত দি দিম। চাওক এতিয়া কিমান গাল কাপোৰ নোমানৰ এইবিলাক জমিছে, ধুব লাগে সদায় একগাল কাপোৰ। ই নোমান উঠি যাব মোৰ কথা শুনি, উঠি গ'ল। আব্বু কিয় উঠিলা তুমি?
মোক কাম কৰিব লাগিব নহয় কিয় উঠি গ'লা হা ঐ কিয় বমাইছি ন 5 মিনিটৰ হোৱা এইবিলাক আৱাজটো শুনি উঠি গ'ল এতিয়া মই কাপোৰ ধুব লাগিব তাৰ তো গাইজ কিমান গাল কাপোৰ ধুব লাগিব এতিয়া আৰু নমান উঠি গ'ল সদায় তাৰ ইমান গাল কাপোৰ জমে এই পানী খাব ল'ব ভিজাই দিব ইটো সিটো কৰিব ভিজি যায় বমি কৰি দিয়ে কেতিয়াবা এই কিমান গাল কাপোৰ জমে সদায় তাৰ তো কাপোৰখিনি ধুই লওঁ আৰু এতিয়া নমানক তলতে খেলিব দিওঁ দি পেলাই কাপোৰখিনি ধুই লওঁ পিছত আকৌ লগ পাম নমানক সৰু এটা স্লাইচ দিছোঁ সৰু এটা পিচ অমিতা খাই থাকা আব্বা ই কৰি দিছে এনেতো খাব নোৱাৰিব এনে দিম আৰু টাইম পাছ হাতত লৈ চেলিকি থাকিব লোৱা আবে লোৱা অ' হাতত লোৱা অঁ গুড বয় মা আব্বাইটো কিমান বুজি পায় ন বস্তু দিলে ল'ব জানে ন অঁ এতিয়া খেলি থাকা হা আম্মা কাপোৰখিনি ধুই লোৱা তুমি খেলি থাকা নমানিছে কি ইয়াতে শুই থাকিব আৰু এইটো বাথৰুম মই ইয়াতে কাপোৰ ধুই থাকিম আৰু নমানক চাই থাকিম ন আব্বা হাঁহি দিয়া হাক্কা অ' না খোৱাত ব্যস্ত খাই থাকা কেনেকৈ খেলে অ' আব্বু অকলে অকলে খেলি আছা হা এইফালে চোৱা নমান এইফালে চোৱা বা নমানৰ আব্বাই দেখোন আজি জুব্বা পিন্ধিছে কিয় অঁ শুক্ৰবাৰ মই পাহৰি গৈছিলোঁ বা সেইকাৰণে আজি জুব্বা কথাই বেলেগ কি এইটো মাৰিলে কি হ'ব ইমান পাৰফিউম মাৰিব লাগিবনে গোন্ধ খালি মলবি গোন্ধাইছে আৰু ঘৰটো মানে জোনাকবিলাক আহিলে এনেকুৱা কি হ'ল খং উঠিছে নেকি আব্বা দেখিছে নমানে খালি বদমাচি কৰি কুচুত উঠিবলৈ ন নমানে এইবিলাক বাহানা এনে কান্দিছে বাবাটো এনে কান্দিছে জলদি যোৱা দোৱা কৰিবা নুমান আৰু মোৰ কাৰণে ডাঙৰ হওক এইটো টুপি কিয় পিন্ধা সেইটো বগাটো পিন্ধা এইটো অলপ লেতেৰা আহিছে অঁ মৌলবী গৈছে মৌলবী আব্বা গুচি গ'ল এতিয়া মই আৰু নমান ন তো দুপৰীয়া হৈছে এতিয়া নমনৰ কাৰণে এইটো খানা বনাই আছোঁ এইটো মামছ কেয়াৰ হয় এইটো বনাই আছোঁ বেছি নাখায় অলপকৈ দি আছোঁ এতিয়া বৰ্তমান আৰু এইটো নমানৰ নানীয়েকে নমানৰ কাৰণে কাষৰ বাতি চামুচ আনিছে নমানৰ কাৰণে ইয়াতে দিওঁ এইটোত লৈয়ে খুৱাওঁ তাক কিমান গাল কাপোৰ আলহামদুলিল্লাহ এইফালে চোৱা গালি কৰিছে গালি তো গাইজ চাব পাৰিছে দুদিনত নমানৰ কিমান গাল হাফ পেণ্ট মুতে দুদিনত জমাইছোঁ এইকেইটা দুদিনৰ মাত্ৰ কিমান গাল হাফ পেণ্ট তাৰ ধুব লাগে আৰু স্পৰ্টিংবিলাকতো আছে হাফ পেণ্ট ইয়াত গণিলে 50টামান হ'ব আৰু স্পৰ্টিংবিলাক আছে কিন্তু স্পৰ্টিং আজিকালি কম ওলায় কাৰণ নমানে বমি কৰাটো অলপ কমিছে 7 মাহত পৰি গ'ল সেইকাৰণে তো গাইজ ভিডিঅ'টো কেনেকুৱা লাগিছে ভিডিঅ'টো যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগত যোনটো ঘণ্টি আছে সেইটো প্ৰেছ কৰি দিব যাতে নেক্সট ভিডিঅ' অতি সোনকালে আপোনাৰ কাষলৈ আহি যায় তো এতিয়ালৈ ইয়াতে সমাপ্ত কৰোঁ আকৌ উভতিম নতুন ভিডিঅ'লৈ তো আপোনালোকে ভালে থাকক সুস্থ থাকক তো বাই বাই